নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকক এটা ডাঙৰ খবৰ দিবলৈ ওলাইছো। কম্পাৰ্টমেণ্টেল এক্সামৰ অফিচিয়েলি তোমালোকৰ ডেটটো ৰিলিজ হৈছে। আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা 6 মে 2025 তাৰিখে অফিচিয়েলি ডিক্লেয়াৰ কৰিছে যে HSLC এক্সামিনেশ্যন আৰম্ভ হ'ব 23 মে তাৰিখৰ পৰা। এক্সামটো 23 মে তাৰিখ শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব আৰু 29 মে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামবোৰ শেষ হ'ব। আৰু লগতে তোমালোকক জনাও যে তোমালোকক সকলোকে শুভেচ্ছা জনাইছো পৰীক্ষাৰ বাবে। তোমালোকে ভালদৰে ৰেগুলাৰলি পঢ়াৰ সময় আহি পালেহি, গতিকে ৰুটিনখন চাই তোমালোকৰ যিকেইটা ছাবজেক্টত বেয়া হৈছে তোমালোকে ভালদৰে প্ৰিপেয়াৰ হ'বৰ হ'ল। তোমালোকৰ পৰীক্ষালৈ আৰু বেছি দিন নাই, 23 মে'ৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল মই যিমানখিনি পাৰোঁ অসমীয়া ষ্টুডিঅ' চেনেলটোৰ পৰা তোমালোকক সহায় কৰি যাম। আৰু মই ৰুটিনখন এবাৰ কৈ দিছোঁ তোমালোকক। 23 মে 2025 তোমালোকৰ এক্সামবোৰ আৰম্ভ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু তোমালোকৰ পিছবেলাৰ পৰীক্ষাবোৰ আৰম্ভ হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈ। তোমালোকৰ যিবোৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকে ভালদৰে প্ৰিপেয়াৰ হৈ যাবা। পৰীক্ষাৰ মিনিমাম আধা ঘণ্টা আগত যাতে পৰীক্ষা হলত উপস্থিত হোৱা তোমালোকে। লগত তোমালোকৰ কলম পেঞ্চিল এইবোৰ ভালদৰে লৈ যাবা। পৰীক্ষা তোমালোকৰ 23 মে তাৰিখে আছে MIL আৰু ইংলিছ লিটাৰেচি যাৰ আছে তেওঁলোকৰ ৰাতিপুৱা পৰীক্ষা হ'ব। MIL আৰু ইংলিছ লিটাৰেচি তোমালোকৰ মৰ্নিং ভাগত হ'ব আৰু পিছবেলা আফটাৰনুনত হ'ব সংস্কৃত ইলেক্টিভ। তোমালোকৰ সংস্কৃত আৰম্ভ হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈ। 23 মে 2025 দিনাখন শুক্ৰবাৰ হ'ব আৰু MIL আৰু ইংলিছ আগবেলা, সংস্কৃত হ'ব পিছবেলা। তাৰ পাছত আহিলে 24 মে তাৰিখে তোমালোকৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টটো হ'ব। এইবাৰতো বহুতৰে ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বেয়া হৈছে, গতিকে তোমালোকে ভালদৰে ডেটটো মনত ৰখা। 24 মে তাৰিখ শনিবাৰে তোমালোকৰ আগবেলা ছ'চিয়েল ছায়েন্স হ'ব। তাৰ পাছত হ'ব যিবিলাকৰ জেনেৰেল মেথছ, মেথমেটিক্স যিবিলাকৰ বেয়া হৈছে তেওঁলোকৰ 26 মে তাৰিখে মেথমেটিক্স আছে। সোমবাৰ 26 মে মৰ্নিং ভাগতে তোমালোকৰ মেথমেটিক্স এক্সাম আছে। তাৰ পাছত তোমালোকৰ 27 মে মঙলবাৰ আছে। আগবেলা ভাগত আছে তোমালোকৰ ইংলিছ আৰু পিছবেলা ভাগত আছে আৰবিক ইলেক্টিভ, পাৰ্চিয়ান ইলেক্টিভ আৰু এছামিজ ইলেক্টিভ। তাৰ পাছত আহিল 28 মে বুধবাৰ তোমালোকৰ আছে জেনেৰেল ছায়েন্সটো তোমালোকৰ আগবেলা 9 বজাৰ পৰা 12 বজালৈ হ'ব। তাৰ পাছত 29 মে বৃহস্পতিবাৰে আছে তোমালোকৰ এডভান্স মেথছ ইলেক্টিভ, জিঅ'গ্ৰাফি ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স ইলেক্টিভ আৰু কমাৰ্চ ইলেক্টিভ। আৰু পিছবেলা অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজালৈ আছে হিন্দী ইলেক্টিভ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা কোনদিনাখন কি পৰীক্ষা আছে, সেইমতে তোমালোকে প্ৰিপেয়াৰেশ্যনবোৰ কৰি যাবা। লগতে তোমালোকৰ সুখবৰ যে এই মাহৰ ভিতৰতে তোমালোকৰ পৰীক্ষাবিলাক শেষ হ'ব আৰু তোমালোকে এইবাৰে হয়তো কম্পাৰ্টমেণ্টেলৰ বাবে এইবাৰে হয়তো লাষ্ট চান্সটো পাবা। ইয়াৰে পিছত হয়তো আৰু কম্পাৰ্টমেণ্টেল এক্সাম নহ'ব, গতিকে ভালদৰে এইবাৰ পাছ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা, ভালদৰে পঢ়া শুনা কৰা। আৰু তোমালোকে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এক্সাম ৰুটিন তোমালোকক দি দিছোঁ, তোমালোকে ইয়াৰ পৰা কপি কৰি ল'ব পাৰিবা। তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম এইটোৱে তোমালোকৰ হৈছে দ্বিতীয় চান্স। HSLC এই বছৰে পাছ কৰিবৰ বাবে এইটো তোমালোকৰ বাবে দ্বিতীয় চান্স পাইছা। শেষত এইকেইটা ষ্টেপ মনত ৰাখিবা। ডেইলি ৰুটিন বনাই লোৱা তোমালোকে পঢ়িবৰ কাৰণে। তাৰপাছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক ছল্ভ কৰা, কুৱেশ্যন পেপাৰবিলাক। তাৰপাছত তোমালোকে বেলেগত ডিষ্ট্ৰাকশ্যন নকৰিবা, অনলি তোমালোকৰ এক্সামৰ বাবে ফ'কাছ কৰা। গতিকে তোমালোকে প্ৰেক্টিচ আজিৰ পৰাই আৰম্ভ কৰি দিয়া। যিহেতু ৰুটিনখন দি দিছে তোমালোকৰ আৰম্ভ কৰিবলৈ হৈ গৈছে, তোমালোকে এক্সামৰ কাৰণে আৰম্ভ কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈ গৈছে, গতিকে হয়তো তোমালোকৰ ইয়াৰে যিখন ৰুটিন দিছে সেইমতে পৰীক্ষাবোৰ হয়তো নহ'বও পাৰে, অগা পিছা হ'ব পাৰে। তোমালোকে সকলোৱে সাৱধানে থাকিবা, যিহেতু যুদ্ধ আৰম্ভ হৈছে। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা যাতে আমাৰ ভাৰতে এই যুদ্ধখনত জিকে। এইবোৰ যুদ্ধ বাহিনী এইবিলাক চলিয়ে থাকিব, এইবোৰ বেছি মাথা মাৰিব লগা নাই তোমালোকে এক্সামত ফ'কাছ কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গমেই পাইছা অসমীয়া ষ্টুডিঅ' চেনেলটো এতিয়া আমাৰ মাত্ৰ 2জন মোক লাগে। বৰ্তমান 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ 2জন লাগে। তোমালোকে যিখিনি মোক হেল্প কৰিলা তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ আগলৈও মোক সহায় কৰি যাবা বুলি আশা ৰাখিলোঁ। আৰু তোমালোকক ময়ো যিমানখিনি পাৰোঁ মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ পৰাই ৰেগুলাৰলি তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই দি থৈ যাম, যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰি যাম। যিকেইটা ছাবজেক্ট মোৰ জ্ঞাত যিখিনি ছাবজেক্ট মোৰ সম্যক জ্ঞান আছে সেই জ্ঞানখিনিৰে মই তোমালোকক দি যাম যিখিনি পাৰোঁ। গতিকে তোমালোকে মোকো হেল্প কৰিবা, ময়ো তোমালোকক হেল্প কৰিম। যি লাগে মোক পাৰ্চনেলি হোৱাটছআপ নাম্বাৰত তোমালোকে মোক কুৱেশ্যন সুধিব পাৰা। মই তোমালোকক যিমান সোনকালে পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ মই ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।